হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল মই ভিডিঅ' ষ্টাৰ্ট কৰিম অনুগ্ৰহ কৰি আপোনাৰ গুটি দুটা কাণৰ ফুটাত ভৰাই লোৱা নহ'লে মই যিটো লেভেলৰ গালি পাৰিম ন যদি ঘৰৰ কোনোবাই শুনা পায় চিধা তই বেগ পেক কৰ আৰু ঘৰৰ পৰা ওলাই যা বুলি কৈ দিব अमेरिका क्या कहता था তো বলক আগতে ভিডিঅ'টো চাই লওঁ কি কয় মতাৰ হইনা তিৰি গিলা মস্ত শকত মানে বস্তা নিচিনা সেইকেইটা মতাই কম ভাবে না চালা মোৰ তিৰিটো যদি ক্ষীণ হলাক উল্টে পাল্টে মাৰলো সেই বুলি কাৰণ শকত তিৰি কেইটাকতো উল্টে পাল্টে মাৰবা নৰে নহয় আইদি ওপৰতো উঠাবা নৰে ওপৰত উঠলি বৰ খাটাৰনাক কথা কৈ দিয়ে দেই নহয় এইটো বিৰাট চিন্তনীয় বিষয় শকত বোৱাৰীবিলাকে যদি ভিডিঅ'টো চোৱা মোক কমেণ্ট কৰি জনাবাচোন উল্টাই পল্টাই মাৰিব পাৰে নে নোৱাৰে পিছে বাইদেউ আপোনাক কৈছোঁ আপুনিতো ক্ষীণ দাদা শকত নেকি উল্টাই পল্টাই মাৰিব পাৰে জানো নোৱাৰিলে ক'বা আমি ফ্ৰী আছোঁ আজি ছানডে যাই দি আহিম ইহঁতৰ অৰা ইমান ন আমাৰ যিমান ল'ৰা ডাঙৰ নহয় দীঘলতিৰ পাতবিলাক বাৰু দীঘলে কিন্তু তুমি যোন দুই পাত দেখাইছা নহয় সেই দুই পাত চালিয়া দুই পাত मतलब वो अलग ही लेवल का बंदा था লাও গৈ চাঙৰ পৰা একদম মাটি পাইছে যায় যেতিয়া পানীলাওত খাৰ বেছি পৰে তেতিয়া এনেকুৱাই হয় অকমান চুটি কাপোৰ কি পিন্ধিলে ৰেডি কৰি দিব মেৰি প্যাৰে বেহেন যেতিয়া চেনীৰ টেমাটো খুলি থোৱা হয় সেই টেমাটোতহে পৰুৱা লাগে যায় অকমান চুটি কাপোৰ চাইডেদি তিনিডালমান বাল ওলাই যায় বা নিজৰ ভনীয়েক গাৰ্লফ্ৰেণ্ড ৱাইফ আৰু নিজৰ ফ্ৰেণ্ড হিচাপে নাৰীক সন্মান দিবলৈ হ'ল আৰু সন্মান বোলা বস্তুটো কিনা বস্তু নহয় বেহেন অট'মেটিক দিব তোমাৰ ওপৰত ডিপেণ্ড কৰে তুমি কেনেকুৱা কোনেও একো নকবি এয়া অলপ সৰু কাপোৰ একো নাই চাই থাক আমাৰটোতোন কাম সেইটোৱে ন চাবলৈ আমিতোন ভালহে পাওঁ চাই থাক बहुत मनुष्य लग रहे हो मत करो तोबा 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 थारा मूड खराब গাইছ মাঘৰ বিহুত গাহৰি মাংস খাই হাগি থকা ল'ৰাকেইটা মানুহৰ নাম ধ্ৰুৱটো এবাৰ মাঘৰ বিহুত বেয়া হাগিলে গায় সি বাৰু হাগিলেই কিন্তু তোৰ মুখত হাগিলে নেকি তোৰ কটি জ্বলিছে যে ভাই তই যদি ভাগৰি পৰাই নাই তে তোক একদম ভৰিত ধৰিছোঁ ভাই দাঁতকেইটা মাজিয়া গৈ যা ইয়ালে খেলাই ধৰি গৈছে খেলাই আৰু এইটোৰ দাঁতকেইটা নৰ্মেল ব্ৰাছতে ব্ৰাছ কৰিলে নাযাব এই যে টায়াৰ চাফা কৰে যে তাৰৰ একজাত ব্ৰাছ পোৱা যায় সেই ব্ৰাছ দি তোৰ দাঁত চাফা কৰিব লাগে ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি নতুন হয় তেতিয়াহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব লাভ ইউ